হাই এভৰিৱান নমস্কাৰ এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভালেই আছে মোৰ বৰ্তমান ভালেই বাৰু আজি আমাৰ চুঙা চাউল খাম কেনেকৈ খাম আপোনালোকক দেখাই যাম বাৰু দেই দেউতাই চুঙা কাটি আছে চুঙা চাউল খাবৰ কাৰণে আমি চাই আছোঁ এইয়া ৰেডি হৈ গ'ল চুঙা চাউল খাবৰ কাৰণে চুঙাত পুৰিম এটি বেছি 5টা হ'ব নহয় 5টাহে ইমান ধৰিছে চাউল এয়া এনেকৈ ভৰাই দিছোঁ চাউল ভৰাই আছোঁ এয়া এনেকৈ আপোনালোকেও ভৰাই দিব চাউল এয়া মোক মায়ে শিকাইছে এয়া পানী দিছোঁ আকৌ তেনেকৈ আকৌ ভৰাই শিকিব এয়া গুড় কাটি আছোঁ চুঙা চাউল খাবৰ কাৰণে গুড় কাটি আছোঁ এয়া দেখিছেনে কলপাতৰ সোপা দিম তাৰপিছত এয়া ভৰালোঁ এয়া ভৰাই হৈ যোৱাৰ পাছত এয়া এনেকৈ সোপা দি দিম তাৰপৰা জুইত দি দিম আৰু নাই হোৱা কেলৈ কৰি আছে basta. চুঙা জুইত দি দিলে খাম আৰু আজি মজাকে এইটো ভাপতেই হয় হয়নে বস্তুটো এইটো ভাপৰ বস্তু আৰু এইটো কেতিয়া খাই দেউতা চুঙা চাউলটো কেতিয়া খায় চুঙা চাউলটো যেতিয়া তেতিয়াতো নাখায় মানুহে আঘোণ মহীয়া ধান ওলাইতো নবৰা চাউল এয়া হৈ যোৱাৰ পাছত পুৰাৰ পাছত এয়া দেউতাই এনেকৈ গুচাই আছে ফালি দিব আৰু এই চাউলৰ ভাপতে যে সিজে যে ইমান ধুনীয়া লাগে টেষ্ট লাগে ন খাওঁ খাওঁ লাগে চুঙাত দিয়া আমেজটোৱে বেলেগ চুঙা চাউল এয়া দেউতাই এপিচ এপিচকৈ এনেকৈ ওলাই আছে চুঙাত দিয়াটো মানে আমেজেই বেলেগ হয় আৰু এয়া গুড় এয়া দৈ এভাগ ম'হৰ দৈ এভাগ গৰু দৈ আৰু এয়া ক্ৰীম মই কাৰণ দৈ নাখাওঁ সেইকাৰণে মায়ে মোলৈ ক্ৰীম লৈ আহিলে আৰু এয়া এৱা গাখীৰ আজি আৰু খাম আৰু গোটেইবোৰ মিলি ঘৰৰ সকলোবোৰে এয়া বাতিটো সজাই দিলোঁ খাম আৰু এতিয়া বনোৱা নাই মানে নিজে খাবলৈ কেনেকুৱা হৈছে মজা কেনেকুৱা হৈছে দেউতা কেনেকুৱা হৈছে খাবলৈ কি আনিছে এয়া চুঙা চাউল ক'ৰপৰা আনিছে কেনেকুৱা হৈছে কোৱা জান কেনেকুৱা হৈছে চুঙা চাউল খালোঁ খাই পেলাই ৰাতি সাজৰ কাৰণে ভাবিলোঁ কি খাম বুলি আজি বিৰিয়ানী খাম বুলি ভাবিলোঁ হাজবেণ্ডক ক'লোঁ মাংস লৈ আহাংগৈ এওঁ মাংস লৈ আহিলে তাৰপিছত মাংসখিনি মেৰিনেট কৰি থৈছোঁ আৰু কোনোবা এদিন আপোনালোকলৈ বিৰিয়ানী ৰেচিপি দিম বাৰু দেই মই বনাই খাই থাকোঁ বাৰু কেনেকুৱা হয় চাওঁ ব'লক মাংস মেৰিনেট কৰি ল'লোঁ ধুনীয়াকৈ বিলাহী পিঁয়াজ নহৰু পেষ্ট জলকীয়া এয়া তেজপাত আৰু এয়া চাউল তিয়াই থৈছিলোঁ চাউল এটেমা কাৰণ 4জন মানুহে আছোঁ খাবৰ কাৰণে সেইকাৰণে অকণমান আৰু তিয়াই দিলোঁ এনেধৰণে